নিশ্চয় বুজি পাইছে কি এডাল নিশ্চয় বুজি ভালকৈ পাইছে এডাল কঁঠাল হয় কিমান কঁঠাল লাগিছে দেখিছে আপোনালোকে ভাবিছে কিয় দেখুৱাব লাগে কঁঠালডাল দেখুৱাব লাগে এইকাৰণে হৈছে কঁঠালডাল কিমান লাগিছে আপোনালোকে চাওক আৰু কঁঠাল এতিয়া মানে যিটো মানে উপকাৰিতা আছে সেইকাৰণে মানে কঁঠালডালৰ অকণমান মই মানে সেই কৈছোঁ বেলেগ একো নাই এতিয়া কৰোণাৰ ক্ষেত্ৰত আমি গম পোৱা মতে এইটো কঁঠালৰ গোটেই মানে যিটো উপকাৰিতা আছে যিটো মানে ইয়াৰ পৰা ইমিউনিটি গ্ৰোথ হয় সেইটো কাৰণে কঁঠালটো এতিয়া সাংঘাতিকে মানে বজাৰত মানে চাহিদাটো বাঢ়িছে মই জানাত 100 গ্ৰাম কঁঠালৰ গুটিত 350 টকা আপোনালোকে চিন্তা কৰক গতিকে কঁঠালডাল মই এইকাৰণে দেখুৱাইছোঁ এইডাল কঁঠাল কিমান লাগিছে আপোনালোকে চিন্তা কৰক যদি কোনোবা কাৰোবাৰ মন আছে মই লোভ লগাৰ কাৰণে দেখুওৱা নাই বস্তুটো যদি কাৰোবাৰ খাবৰ মন আছে বোলে কঁঠাল খাম তেতিয়াহ'লে আপোনালোকে 31 জানুৱাৰীত যিবিলাকে আহিব পৰা নাই বা যিবিলাকে আহিছিলে তেওঁলোকে যদি ইচ্ছা কৰে আহি পেলাই মোৰ পৰা কঁঠাল খাই একেবাৰে গাড়ীত ডিঙিত কঁঠাল ভৰাই লৈ যাব পাৰে তাৰ কাৰণে মই আপোনালোকক এই কঁঠাল গছডাল দেখুৱালোঁ বেলেগ উদ্দেশ্য একো নাই।